हेलो गाइस, गुड मॉर्निंग। आप लोग कैसी हो? हम भी अच्छी हो। आप लोग ठीक ठाक है ना? और इस मेरे सुबह का नाश्ता करने के लिए हम लोग कुछ काम करना पड़ता है। देख लीजिए आज मैं क्या क्या सब्जी बनाने वाला हूँ। आप लोग खुद देख लीजिए। माने मैं की सब्जी बनाऊँ अपन लोग की निश्चय চাই हो ना কি কয়। ৰাতিপুৱাই আপোনালোকক মই এটা শুভেচ্ছা জনাইছোঁ। गुड मॉर्निंग। ठीक है से देख लीजिए मेरे तरफ से मैं क्या सब्जी बना। आज रोटी खाने वाला हूँ। आज रोटी बना के रोटी खाने वाला हूँ। सब्जी मेरा फेवरेट है। यही मेरा सब्जी है। एक टमाटर, एक आलू, दो मिर्चा, एक पीच प्याज और कटहल का गुटी, इतना ही काफ़ी है। अभी इसको पूरा किच 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 से काटेगा। काटने का बाद उसको एक करेगा, फ्राई करेगा। बाद में रोटी बनाएगा। बाद में कुछ कुछ सामान बनना पड़ेगा। ठीक है, आ जाओ पहले देखता हूँ। এতিয়া মই বৰ্তমান চব্জি তব্জি কাটি আছোঁ। আলু চালু কাটিং চাটিং বঢ়িয়াকৈ কৰিলোঁ। তাৰপিছত এইটো বাৰু পাছত কাটিম। এইটো মোৰ বৰ্তমান ক্লিয়াৰ হ'ল, আপোনালোকে চাই লওক নিশ্চয়। এইটো বৰ্তমান মোৰ কাটা কুটা হৈ গ'ল। তাৰপিছত এতিয়া আপোনালোকৰ মাজত আৰু কিবা কানি আছে এইটো মই চাইডত কৰিলোঁ। তাৰপিছত আৰু আপোনাৰ এইটো জলকীয়া, এনেকৈ তাৰমানে মই বহুত বস্তু ৰেডি কৰিলোঁ। বৰ্তমান মোৰ এতিয়া বস্তু চব ৰেডি হৈ গ'ল। এতিয়া খাদ্যতে চব চব্জি তব্জি কাটা কুটা হৈ গ'ল। এতিয়া মই আৰু বইল কৰিম। এই বস্তুটো বইল কৰিব লাগে। বইল কৰি সেই বস্তুটো খোৱাটো উচিত। তাৰমানে আজিকালি বহুত বিভিন্ন বস্তু শাক পাচলি তাৰমানে কিবা সাঁচা মাৰে নেকি, সেই কাৰণতে মানুহ ছাইড এফেক্ট হ'ব পাৰে বা প্ৰব্লেমো হ'ব পাৰে, বেমাৰ আজাৰ হ'ব পাৰে। সেইটো কাৰণতে মই বস্তুটো বইল কৰাটো খুবেই দৰকাৰ। চাওকচোন মই এতিয়া বইল কৰি আছোঁ। এতিয়া বইল কৰি ল'ম। চৰি, আগে মই গেছটো লগাই ল'ম। আগে গেছটো জ্বলাই ল'লোঁ। এতিয়া তাৰপিছত গেছটো কিন্তু যিহেতু বঢ়িয়া উঠিছে, এই দুদিনমান গেছটো বহুত বেয়াকৈ হৈছে। বাছ চাই থাকক। আটাটো ওলাই ল'লোঁ এতিয়া ওলাই কিনে এতিয়া মোৰ এইটো পানীটো গৰমে পেলাই চাই থাকক। এইটো হোৱাই নাই, উঠোৱা মানে বহুত বাকী আছে। এইটো সিজাক দিলে মই আটাটো মাৰি লওঁ। তাৰপিছত ৰুটিটো তৈয়াৰ কৰি লওঁ। না কি কয় গেছ, মই আগে আটাটো মাৰি লওঁ, তাৰপিছত দেখা যাব। সম্পূৰ্ণ এতিয়া বইল কৰা হৈ গ'ল। বইল কৰা হৈ কিনে এতিয়া বৰ্তমান মই কি ধুনীয়াকৈ ৰাখিছোঁ। এতিয়া বইল কৰা হ'ল। তাৰপিছত কেৰাহীত মই এতিয়া জুই দিছোঁ, কেৰাহী বহাইছোঁ। এতিয়া লাহেকৈ মই তাৰমানে বস্তুটো বনাম আৰু। প্ৰথমতে মই লং চং দিলোঁ, তেজপাত দিলোঁ। লং, তেজপাত আৰু ৰহুন আদা বটা দিয়া হৈ গ'ল।
এতিয়া অকণমান তাৰমানে সেই কৰিব লাগিব লগাব লাগিব বস্তুটো তেতিয়া টেষ্টিং হৈ লাগিব ৰুটি চুটি তৈয়াৰ হৈ গ'ল এতিয়া খালি ৰুটিটো বাছ কাটিব লাগে কাটিংটো কেনেকুৱা চিষ্টেমত আপোনালোকে দেখা নাই আমাৰ আৰ্মি গেমৰ কাটিংটো অলপ বেলেগ টাইপ মই দেখুৱাই আছোঁ ৰুটিটো বহলাই ল'ব লাগে লৈ কিনে তাৰপিছত কি মস্তিকৈ এই চিষ্টেমত কাটিব লাগে ইয়াতছে ডাঙৰ ৰুটি নাটানে পইচা লাগিলে নাখায় এইটো চিষ্টেমত তাৰমানে কাটিব লাগে এনেকৈ কাটিব লাগে দেখিছে প্ৰেক্টিছ আছে আপোনালোকে নিশ্চয় ঘৰতে কৰিব পাৰিব এনেকুৱা মাজে মাজে ৰুটি খাব লাগে বা মাজে মাজে চব্জি দি খাব লাগে তেতিয়া ভাল আৰু সদায় একেটা বস্তু খাই থাকিব নালাগে ঘৰত থাকিলে নিজে নিজে ৰুটি বনাব লাগে মই বেছিভাগ আটা খাওঁ এইটো আটা ব্যৱহাৰ কৰোঁ মই আপোনালোকে এইটোৱে কৰিব বা পাৰিলে এটা ভাল কোৱালিটি পাব বা আশীৰ্বাদ আটা সেইটো কৰিব লাগে সেইটো কৰিলে বহুত ভাল হয় ক্ষতিকাৰ নহয় কিন্তু মই একচুৱেলতে আশীৰ্বাদটো আটাত পোৱা নাই আজি যোনখন দোকানত মই বাকী খাওঁ সেইখন দোকানত নাই গতিকে মই দূৰৰ পৰা আনিব লাগিব সেইটো কাৰণে মোৰ দেৰি হৈ আছে এইটো কোনদৰে আজি ৰবিবাৰ তাতে আৰু পাৰ্টি কথা আছে ঠিক আছে আজি চবখিনি ক্লিয়াৰ কৰি লওঁ মাজে মাজে আপোনালোকেও বনাই খাই থাকিব স্বাস্থ্যৰ কাৰণেও ভাল আৰু নিজৰ কাৰণেও ভাল আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে বাই বাই